এভৰিৱান আজি পাপনৰ প্ৰগ্ৰাম চাব যাম পাপন দাক চাব যাম আজি আৰু গীতানগৰত আহি আছে পাপন দা আৰু পাপন দাক চাব যোৱাৰ আগতে আমি এইকেইদিনত মানে ট্ৰেণ্ডিঙত চলি থকা ফিল্ম এখন KGF চেপ্টাৰ 2 সেই ফিল্মখন চাব যাব ওলাইছোঁ এতিয়া আৰু সেই ফিল্মখন মানে চাই কেনে আমি ডাইৰেক্ট পাপন দাৰ প্ৰগ্ৰাম চাব যাম আজি পাপন দা গীতানগৰত আহিব তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো বলক আমি ভিডিঅ'টো এতিয়া আৰম্ভ কৰি দিওঁ অনুৰোধা হ'ল আহি পাই গ'লো মোৰ লগৰ আহি পাই গ'ল এই লগৰ দুজন বড় কি কৰি আছা বলা বলা টাইম হৈ গ'লতো লেট হৈ গ'ল এই লগৰ দুজন লগ পাই গ'লো এতিয়া আমি অনুৰোধা হ'ল পাই গ'লোঁ এতিয়া গৈ আছোঁ বাপ এটা খাতাৰনাক ভিৰ লাগি গৈছে আমি অনলাইন টিকেট কাটিছোঁ এতিয়া টিকেটটো দেখাই কেনে সোমাই দিওঁ আৰু জল্দি বলা 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 দেৰি হৈ গৈছে ফাইনেলি সোমাই গ'লোঁ ব্ৰ এক্সাইটেড নে চাবৰ কাৰণে পুৰা KGF দুকেটানি পুৰা অনুৰোধা হ'ল আগতকৈ পুৰা ধুনীয়া লগাই গৈছে এতিয়া আমি গৈ আছোঁ ওপৰলৈকে ৱাও ৱাও ক'ত আমাৰ চিট ক'ত I'm sorry about your father. I hope he recovers soon. He was a good man. उन्होंने एक किताब लिखी थी পুৰা আন্ধাৰ দেখোন But all that matters. চ' গাইজ আমি জাষ্ট KGF 2 চাই আহিলোঁ আৰু এতিয়া গৈ আছোঁ ডাইৰেক্ট ইয়াৰ পৰা যাম পাপনৰ প্ৰগ্ৰাম চাবৰ কাৰণে আজি পাপন আহি আছে গীতানগৰত আৰু মোৰ লগত আছে মোৰ ফ্ৰেণ্ড হাঞ্চৰাজ আৰু ইফালে ড্ৰাইভাৰৰ চিটত আছে চলাই আছে মোৰ ফ্ৰেণ্ড ভাস্কৰ ঐ হাই হাঞ্চৰাজ কেনেকুৱা লাগিল মানে একদম একদম নতুন ফ্ৰেছ এক্সপিৰিয়েঞ্চ আৰু মানে হিলাই দিছে আৰু মোৰ লগত আছে ভাস্কৰ কেনেকুৱা লাগিল KGF 2 চাই আচ্ছা তো আজি হাঞ্চৰাজ ক'ত গৈ আছোঁ আমি ইয়াৰ পৰা এতিয়া আজি গৈছোঁ পাপনক চাব এতিয়া গীতানগৰ ফিল্ডত আহি আছে ত' চাওঁ আৰু সঁচাকৈ মানে বহুত এক্সাইটেড হৈ আছিলোঁ মানে KGF 2খন চাবৰ কাৰণে ফাইনেলি আজি চাই দিলোঁ আৰু ইয়াৰ পৰা ডাইৰেক্ট দৌৰি যাম আমি পাপনৰ প্ৰগ্ৰাম চাবৰ কাৰণে আৰু আজি গীতানগৰত আহি আছে পাপন ইয়াৰ পৰা মই ঘৰত যাই ড্ৰেছ চেঞ্জ কৰি ডাইৰেক্ট দৌৰি যাম আমি পাপনৰ প্ৰগ্ৰাম চাবৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণভাৱে শেষলৈকে চাই থাকিব চ' গাইজ আমি ফাইনেলি পাপন দাৰ শ্ব' চাবৰ কাৰণে আহি পাই গ'লোঁ গীতানগৰ ফিল্ডত আৰু চাওক চাৰিওফালে কিমান মানুহৰ ভিৰ এতিয়াই ইমান ভিৰ আৰু যেতিয়া পাপন দা আহি ষ্টেজত উঠিব তেতিয়াতো পূৰা ভিৰ লাগি যাব গোটেই ফিল্ড আমাৰ গ্ৰীণ ৰুমৰ সন্মুখত থাকি আপোনালোক দৰ্শকসকলক অলপ আঁতৰি দিবলৈ অনুৰোধ কৰিছোঁ অলপ আপোনালোক পিছফাললৈ যাওক আৰু প্ৰিয় দৰ্শক পাপন দা আহি পালে এইকেইটা এটা ৰিকুৱেষ্ট আছে অকল চিঞৰিলে নহ'ব মই 1 2 3 কৰাৰ পিছত চবেই পাপন বুলি চিঞৰিব লাগিব 1 2 3 আহি আছে তেতিয়াহ'লে আমাৰ পাপন চাওক পাপনৰ প্ৰগ্ৰাম গাইজ কি অৱস্থা অ' মাই গড চবে ক'ত পাৰ ক'ত যায় পুৰা সোমাই আছে অ' মাই গড পাপনৰ প্ৰগ্ৰাম চাব আহি কি অৱস্থা চাওক গাইজ পুৰা দৌৰি হৈ গৈছে সঁচাকৈ মানে এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিলোঁ পাপন দাই যেতিয়াই মানে ষ্টেজত উঠিব ওলাইছিলে তেতিয়া মানে পূৰা ধাৰাসাৰ বৰষুণ দি মানে উৎপাত কৰি দিলে সঁচাকৈ মানে চবে বৰষুণ দিয়াৰ লগে লগে ক'ত যে দৌৰিছে নহয় আমি বৰ্তমান আছোঁ স্কুলৰ মানে ওপৰত আছোঁ অলপ ছেফলি আছোঁ আৰু চাওক পূৰা কিছুমানে চাওক পূৰা দোকানৰ ভিতৰত সোমাই গৈছে চকী মাথাৰ ওপৰত লৈ আছে গড কি পৰিস্থিতি হৈছে সঁচাকৈ মানে পূৰা দৌৰি বৰষুণৰ পৰা কিবাকৈ বাচিলোঁ আৰু এতিয়া গাইজ আমি আকৌ আহিছোঁ আৰু আহিছোঁ যেতিয়া পাপন দাৰ প্ৰগ্ৰাম চাই যামেই যিমানেই বৰষুণ নিদিয়ক কিয়
ঘূৰি আহি বজাই বৰ ভাল লাগিছে দেই ব্ৰ কেনেকুৱা লাগিল পাপনৰ প্ৰগ্ৰাম চাই বৰষুণৰ বতৰত প্ৰগ্ৰাম চাই বহুত ভাল লাগিল কিন্তু অলপ মানে জ্বলালেও এই বৰষুণটো বেয়াকৈ দিছে ন মানুহ ইফালৰ মানুহ সিফালে বহুত কি কৰি আমি কিবা মেনেজ কৰি আগত সোমাই পেলাই আমি মানে ভালকৈ পালোঁ 1 ঘণ্টা 2 ঘণ্টামান বাট তথাপি মানুহবিলাকৰ অৱস্থা বহুত বেয়া হৈ গৈছে পূৰা পানী চানী বৰষুণ বোকা ফালি পৰি মিলি অৱস্থা বেয়া ভাল লাগে যি নহওক পাপন দাৰ কাৰণে এইখিনিতো কৰিব পাৰি আৰু ভিৰ কেনেকুৱা ভিৰটো দেখিছা যে তুমি সেয়াই আৰু খোজ দিব জেগা নাই সেই তেনেকুৱা চ' গাইজ পূৰা ভিজি গ'লোঁ পাপনৰ প্ৰগ্ৰাম চাই এতিয়া গৈ আছোঁ ঘৰত মানুহ কি তামাম মানুহ হৈছে কিন্তু চাওক না পূৰা গাড়ীয়ে গাড়ী পূৰা পাৰ্কিং ফুল আৰু চ' আমি গৈ আছোঁ এতিয়া